নমস্কাৰ। আজি আমি আহিছোঁ নগাঁৱৰ এটা পৰিচিত কম্পিউটাৰ চেল এণ্ড ছাৰ্ভিচ চেণ্টাৰলৈ, এঞ্জেল কম্পিউটাৰলৈ। আজি আমাৰ লগত আছে এঞ্জেলছ কম্পিউটাৰৰ স্বত্বাধিকাৰী তথা কম্পিউটাৰ ইঞ্জিনিয়াৰ আৰু লেপটপ ৰিপেয়াৰ স্পেচিয়েলিষ্ট। আমি আজি জানিম তেওঁৰ পৰা লেপটপ ৰিপেয়াৰ, কাষ্টমাৰ এৱাৰনেছ আৰু টেকন'লজি সম্পৰ্কে বহু গুৰুত্বপূৰ্ণ কথা। কেইটামান কুৱেশ্যন লৈ আহিছোঁ। ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে এঞ্জেল কম্পিউটাৰ কেতিয়া আৰম্ভ কৰিলে আৰু ইয়াৰ মূল উদ্দেশ্য কি? নমস্কাৰ, মই এঞ্জেল কম্পিউটাৰ স্বত্বাধিকাৰ মণ্টু দাস, কম্পিউটাৰ ইঞ্জিনিয়াৰ। এঞ্জেল কম্পিউটাৰ আৰম্ভ হৈছিলে 2005 চনতে নগাঁৱত অৱস্থিত জয়শ্ৰী চিনেমা হলৰ ওচৰত প্ৰথমটো ইউনিট আমাৰ আৰম্ভ হৈছিলে। আৰু এইটো যিটো আপুনি ইণ্টাৰভিউ লৈ আছে, এই ইউনিটটো আৰম্ভ হৈছিলে 2020 চনত। এইটো আমাৰ ডাঙৰ ইউনিট আৰু প্ৰথম ইউনিটটো অলপ সৰু আছিলে। এতিয়া এঞ্জেল কম্পিউটাৰ আৰম্ভ হোৱা মূল উদ্দেশ্যটো হ'ল যে মানুহক আমি ওচৰ চুবুৰীয়া যিমানখিনি আমাৰ নগাঁও ডিষ্ট্ৰিক্টত মানুহ আছে, এই মানুহখিনিক কোৱালিটি ছাৰ্ভিচ প্ৰদান কৰা আৰু কোৱালিটি প্ৰডাক্ট হাতত তুলি দিয়া। ইয়াত দুইটা কামেই হয়, কম্পিউটাৰ চেলছ আৰু ছাৰ্ভিচ দুইটাই কাম আমি একেলগে কৰোঁ। আমি বিশেষ প্ৰাধান্য দিওঁ কম্পিউটাৰ ছাৰ্ভিচৰ ওপৰত, যেনে ডেস্কটপ, লেপটপ, প্ৰিণ্টাৰ, CCTV, নেটৱৰ্কিং ইনষ্টলেশ্যন বা নেটৱৰ্কিং টাৰ্বুচুটিং, চিপ লেভেল লেপটপ ৰিপেয়াৰিং, ডাটা ৰিকভাৰী ইত্যাদিৰ ওপৰত আমি কোৱালিটি ছাৰ্ভিচ আৰু জেনুইন পাৰ্টছ আৰু কাষ্টমাৰ ছেটিছফেকশ্যনৰ ওপৰত বেছি গুৰুত্ব দি এঞ্জেল কম্পিউটাৰ কাম কৰে। দ্বিতীয় প্ৰশ্নটো আহিলে লেপটপ ৰিপেয়াৰ কৰিবলৈ আটাইতকৈ বেছি কি সমস্যা দেখা যায়? লেপটপ ৰিপেয়াৰিঙৰ ক্ষেত্ৰত কি হয়, বেছি সংখ্যক মানুহৰ প্ৰথম প্ৰব্লেমটো আহে লেপটপ যথেষ্ট শ্ল' হৈ পৰে। তাৰপিছত আহে ডিছপ্লেখন ব্ৰেক হৈ যায়, ডিছপ্লে ভাঙা প্ৰব্লেম। লেপটপৰ চাৰ্জিং ইছ্যু প্ৰব্লেম বেছি আহে, চাৰ্জ নলয়, বেটেৰী ইছ্যু থাকে। আৰু কিছুমান ব্ৰেণ্ড আছে, সেইবিলাক ব্ৰেণ্ডত আপোনাৰ মেক্সিমাম কীবৰ্ডৰ প্ৰব্লেম আহে, কীবৰ্ড ডেমেজ। আৰু এতিয়া আপোনাৰ ৰেইনী ছিজন, বাৰিষা, এইটো সময়ত আপোনাৰ লিকুইড ডেমেজ প্ৰব্লেমটো বহুত বেছিকৈ আহে। আৰু এইটো বেছিকৈ ষ্টুডেণ্টৰ আৰু ছাৰ্ভিচ কৰা মানুহৰ ক্ষেত্ৰত হয়। তেখেতসকলে লেপটপৰ বেগত ভৰাই পিঠিত যেতিয়া ওলমাই লৈ যায়, বৰষুণ আহিলে বৰষুণৰ পানী যেতিয়া লেপটপৰ বেগত সোমায়, তেতিয়া লেপটপতো পানী যায়গৈ। আৰু তেনেকুৱা ক্ষেত্ৰত কি হয়, লেপটপ ডেড হয়, মাডাৰবৰ্ডৰ ফল্ট হয়, লেপটপ বাৰ্ণিং হয়। আৰু একেবাৰে কম আহে আপগ্ৰেডত খুব কমেই আহে, ধৰক SSD আপগ্ৰেড কৰা বা NVMe আপগ্ৰেড কৰা, এইখিনিত অলপ কম আহে, হ'লেও আহে। 3 নম্বৰ কুৱেশ্যনটো সুধিম আমি, লেপটপ শ্ল' হোৱাৰ মূল কাৰণটো কি? এইটো বহুত ভাল প্ৰশ্ন সুধিছে। এই প্ৰশ্নটো চবৰ কাৰণে প্ৰযোজ্য, মানে বেছিভাগ মানুহৰ এই প্ৰব্লেমটো ভোগে, লেপটপ শ্ল' হৈ যায়। প্ৰথম যেতিয়া লেপটপটো কিনি আনে, তেতিয়া কাম কৰোঁতে যিটো এক্সপিৰিয়েঞ্চ পায়, পিছলৈ সেই এক্সপিৰিয়েঞ্চটো নাইকিয়া হৈ গৈ থাকে, লেপটপটো যথেষ্ট শ্ল' হৈ পৰে। ইয়াৰ কাৰণ দুটা হয়। প্ৰথম কথা হ'ল ষ্ট'ৰেজ মানে যেতিয়া লেপটপ এটা কিনে, তেতিয়া ষ্ট'ৰেজ, আগৰ দিনত হাৰ্ড ডিস্ক আহিছিলে। হাৰ্ড ডিস্কবিলাক কি হয়, এটা মেকানিকেল ড্ৰাইভ হয়, আৰু মেকানিকেল ড্ৰাইভবিলাক চলোতে সি শ্ল' হৈ পৰে, অলপকৈ শ্ল' হৈ এটা সময়ত যথেষ্ট শ্ল' ডাউন হৈ পৰে লেপটপটো। আৰু দ্বিতীয়টো প্ৰব্লেম হ'ল
ৰেমৰ ইছ্যু, মেমৰি কম হৈ আহে। কেনেকৈ কম হৈ আহে? দিনক দিনে যিবিলাক ছফ্টৱেৰ আছে, ছফ্টৱেৰৰ ভলিউমবিলাক বাঢ়ি যায়, ছফ্টৱেৰবিলাক আপগ্ৰেড হৈ ছফ্টৱেৰবিলাক যথেষ্ট ডাঙৰ হৈ পৰে। তাৰ কাৰণে যথেষ্ট মেমৰি অকুপাই কৰে এটা ছফ্টৱেৰে। সেই ছফ্টৱেৰবিলাক আপডেট হৈ থকা অনুসৰি আমি কি কৰিব লাগিব? মেমৰিবিলাকো তাক আমি আপগ্ৰেড কৰি দিব লাগিব। এতিয়া উদাহৰণস্বৰূপে মই যদি কওঁ, আগৰ দিনৰ এটা লেপটপ কিনি দিছিলে, তেতিয়া 4GB ৰেম আছিলে, আৰু 4GB ৰেম তেতিয়াৰ সময়ৰ কাৰণে একদম ঠিক আছিলে, বঢ়িয়া। কিন্তু এতিয়া আপুনি 4GB ৰেম এটাৰ লেপটপ দি আপুনি পাৰফৰ্ম যদি কিবা আপুনি কাম কৰিব বিচাৰে, তেতিয়াহ'লে আপোনাৰ শ্ল' ডাউন হ'ব লেপটপটো। তাৰ কাৰণে কি কৰিব লাগিব? আপোনাৰ ৰেম আপগ্ৰেডৰ বহুত প্ৰয়োজনীয়তা আহি পৰিব। মিনিমাম এতিয়া উইণ্ড'জ 11 চলি আছে, উইণ্ড'জ 10টো প্ৰায় বন্ধই হৈ গ'ল, এতিয়া উইণ্ড'জ 11 হৈ আছে। উইণ্ড'জ 11ৰ কাৰণে আপোনাৰ ৰিকমেণ্ডেশ্যন মেমৰি হৈ গ'ল 8GB। যদি 8GBতকৈ আমি তলৰ যদি মেমৰি ইউজ কৰোঁ লেপটপ বা ডেস্কটপৰ ক্ষেত্ৰত, তেতিয়াহ'লে কি হ'ব? কম্পিউটাৰটো শ্ল' ডাউন হোৱা প্ৰবেবিলিটি খুব বেছি আছে। তাৰ নেক্সট কাৰণ হৈ গ'ল ভাইৰাছ ইছ্যু। বহুত মানুহে কি কৰে? লেপটপটো কিনে, তাত এটা ফ্ৰী এণ্টিভাইৰাছ দিয়ে, সেইটো 1 মাহৰ কাৰণে দিয়ে, মানে 30 ডেইজৰ কাৰণে ট্ৰায়েল পিৰিয়ড। তাৰপিছত কি হয়? ট্ৰায়েল পিৰিয়ডটো শেষ হৈ যায়, আৰু মানুহগৰাকীয়ে বা কাষ্টমাৰজনে কি কৰে? নতুনকৈ কোনো ধৰণৰ এণ্টিভাইৰাছ ইনষ্টল নকৰে। এণ্টিভাইৰাছ ইনষ্টল নকৰাৰ ক্ষেত্ৰত কি হয়? ভাইৰাছ এটেক বহুত হয়। ভাইৰাছ এটেক হোৱাৰ কাৰণেও লেপটপটো শ্ল' ডাউন হৈ যায়। আপুনি সময়ে সময়ে যদি এণ্টিভাইৰাছৰ ইনষ্টলেশ্যনটো দি থাকে, প্ৰতি বছৰে যদি আপগ্ৰেড কৰি ৰাখে, তেতিয়াহ'লে কি হ'ব? আপোনাৰ লেপটপটো কোনো ধৰণৰ শ্ল' হোৱা চান্স নাথাকে। আৰু এটা প্ৰব্লেম হৈ গ'ল ডাষ্ট ইছ্যু। লেপটপত কি হয়? ভিতৰত এখন ফেন থাকে। যেতিয়া লেপটপত আমি কাম কৰি থাকোঁ, তাত কি হয়? যদি ধূলি মাকতি জেগাত যদি আমি কাম কৰোঁ, তেতিয়াহ'লে ধূলি মাকতিবিলাক লেপটপবিলাকত সোমাই গৈ থাকে। আৰু তেনে ক্ষেত্ৰত কি হয়? লেপটপটো মাদাৰবোৰ্ড বা ফেন জাম হয়, আৰু জাম হোৱাৰ ক্ষেত্ৰত কি হয়? লেপটপৰ হিটিং ইছ্যুটো আহি যায়। মেক্সিমাম লেপটপৰ হিটিং ইছ্যু আহে, আৰু হিটিং ইছ্যুটো আপুনি ছল্ভ কৰিবৰ কাৰণে লেপটপ ছাৰ্ভিচিং বা ডাষ্ট ক্লিনিং কৰি দিলে লেপটপটো আকৌ আগৰ নিচিনা ফাষ্ট হৈ পৰে। এইকেইটা ইছ্যু লৈ কি হয়? লেপটপ এটা শ্ল' ডাউন হয়। আৰু SSD আপগ্ৰেড কৰিব লাগে। হাৰ্ড ডিস্ক যদি থকা, যিবিলাক লেপটপত হাৰ্ড ডিস্ক আছে, সেই হাৰ্ড ডিস্কসমূহবিলাক ৰিপ্লেচ কৰি পেলাই SSD লৈ আপুনি যদি কনভাৰ্ট হয়, তেতিয়াহ'লে আপোনাৰ লেপটপটো 10 টাইমছ স্পীড আপুনি আগতকৈ বেছি পোৱা যাব। এতিয়া আমি 4 নম্বৰ কুৱেশ্যনটো লৈ আহিছোঁ। লেপটপ ৰিপেয়াৰ কৰোঁতে কাষ্টমাৰে কিহত সাৱধান হোৱা উচিত? খুব ধুনীয়া প্ৰশ্ন সুধিছে, এইটো এটা ভাল প্ৰশ্ন। লেপটপ ৰিপেয়াৰ কৰোঁতে কাষ্টমাৰ কিহৰ ওপৰত সাৱধান হোৱাটো বেছি উচিত? এতিয়া লেপটপ এটা যেতিয়া প্ৰব্লেম হয়, কিবা ইছ্যুজ আহি যায়, তেতিয়া কাষ্টমাৰজনে বা ক্লায়েণ্টজনে লেপটপ এটা যিকোনো এখন দোকানলৈ লৈ যায়। লেপটপটো ৰিপেয়াৰ কৰাৰ আগতে আমি কিছুমান সাৱধানতা ল'ব লাগিব। সাৱধানতাটো হৈ গ'ল, তাৰ ভিতৰত ডাটা থাকে। এজন মানুহৰ লেপটপটোতকৈ ডাটাৰ বেছি প্ৰয়োজনীয়তা বেছি থাকে। বহুত ইম্পৰ্টেণ্ট হয় এজন মানুহৰ কাৰণে। তাত কিছুমান মানুহৰ কি থাকে? পুৰণা ফটোগ্ৰাফবিলাক থাকে, বা অফিচৰ কিবা ফাইলছ থাকে, বা ষ্টুডেণ্টৰ ক্ষেত্ৰত যদি কওঁ, প্ৰজেক্টছ ফাইলছবিলাক থাকে। PG কৰা ষ্টুডেণ্টবিলাকে কি হয়? তাতে আপোনাৰ PhDৰ কাৰণে থেচিছবিলাক লিখি থাকে। সেইবিলাক যদি ডাটা নাইকিয়া হৈ যায়, তেতিয়াহ'লে মানুহজনৰ কাৰণে বেছি সমস্যা আহি পৰিব। সেইটো কাৰণে কি হ'ব? যে ৰিপেয়াৰ কৰোঁতে কাষ্টমাৰ সাৱধানতা হৈ গ'ল যে যিকোনো দোকানতে যাওক, লেপটপটো ডাটাৰ ওপৰত কথাটো পাতিব লাগে, যে ডাটা ইম্পৰ্টেণ্ট। আৰু তেতিয়া দোকানখনে ডাটাৰ ওপৰত গুৰুত্ব দি আপুনি ৰিপেয়াৰিং কামটো আৰম্ভ কৰিব লাগিব। তাৰপিছত কি হয়? এষ্টিমেট। লেপটপ এটা ৰিপেয়াৰ কৰোঁতে আপোনাৰ প্ৰথমে এষ্টিমেটখন জানিব লাগে, মানে কিমান পইচাৰ ভিতৰত ৰিপেয়াৰ হ'ব। এনেকুৱা হ'ব নেকি যে কষ্টিংটো বহুত বাঢ়ি গৈছে, তেতিয়াহ'লে নতুন লেপটপলৈ কাষ্টমাৰজন কনভাৰ্ট হ'ব। সেইটো বস্তু বিৰাট ইম্পৰ্টেণ্ট। কাষ্টমাৰে কি হয়? এষ্টিমেটটো জানিব লাগে, যে কিমান পইচাত কম্পিউটাৰটো ৰিপেয়াৰ হ'ব। তাৰপিছত ৰিপেয়াৰ হোৱাৰ পিছত ৱাৰেণ্টিৰ কথাটো জানিব লাগে। ধৰি লওক ছাপ'জ লেপটপটো ৰিপেয়াৰটো কৰি দিলে, তাৰ ৱাৰেণ্টি কিবা পাব নেকি? ধৰি লওক ছাপ'জ লেপটপৰ ব্ৰেকেজ স্ক্ৰীন এখন ভাঙি গ'ল,
তে ভাগি যোৱা স্ক্ৰীণখন যদি ৰিপ্লেচ কৰে তে সেই স্ক্ৰীণখনৰ ওপৰত কিমান দিনৰ ৱাৰেণ্টি পাব। ধৰি লওক ছাপ'জ লেপটপৰ বেটেৰী থাকে, বেটেৰীটো ৱাৰেণ্টি কিমান দিন পাব। কীবৰ্ডৰ ইছ্যু আহে, কীবৰ্ডৰ ছুইচবিলাক কেতিয়াবা টিপিলে কিবা কাম নকৰে, আনফাংচনিং হৈ থাকে। তে সেই ক্ষেত্ৰত যদি লেপটপৰ কীবৰ্ডখন নতুনকৈ ৰিপ্লেচমেণ্ট কৰা হয় তেতিয়াহ'লে তাৰ ৱাৰেণ্টি কিমান দিন থাকিব সেইটো কাষ্টমাৰে জনাটো উচিত। আৰু এটা কথা, পাৰ্টছটো জেনুইন পাৰ্টছ কম্পেটেবল পাৰ্টছ ইউজ কৰিব, সেইটোৰ ওপৰত বেছি চাব লাগে যে জেনুইন পাৰ্টছৰ তাৰ লাইফটো লং লাইফ হয়। আৰু যিবিলাক থাৰ্ড পাৰ্টি পাৰ্টছ আহে সেইবিলাক পাৰ্টছৰ মানে লাইফটো কম থাকে, সেইটোৰ ওপৰতো আপুনি মানে কাষ্টমাৰজনে চাব লাগে। আৰু একেবাৰে শেষত আৰু এটা কথা যে যিখন শ্বপত আমি গৈছোঁ সেই শ্বপটো বা ছাৰ্ভিচ চেণ্টাৰটো কিমান ট্ৰাষ্টেবল হয় সেইটোৰ ওপৰত বেছি গুৰুত্ব দিব লাগে। আৰু এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন, নেক্সট কুৱেশ্যনটো হৈছে চিপ লেভেল ৰিপেয়াৰ কি? ঠিক আছে, এইটোও বৰ ধুনীয়া প্ৰশ্ন সুধিলে, চিপ লেভেল ৰিপেয়াৰ মানে কি হয়। চিপ লেভেল ৰিপেয়াৰটো হৈ গ'ল এনেকুৱা এটা বস্তু, এতিয়া মানুহে বহুত বস্তু আগতে নাছিলে চিপ লেভেল ৰিপেয়াৰিংটো, এতিয়া বজাৰত বহুত ধৰণৰ ইকুইপমেণ্টছ আহি গৈছে চিপ লেভেল ৰিপেয়াৰৰ ক্ষেত্ৰত। লেপটপৰ চিপ লেভেল ৰিপেয়াৰৰ ক্ষেত্ৰত আজিকালি মোবাইলতো বহুত মানুহে চিপ লেভেল ৰিপেয়াৰ আৰম্ভ কৰিছে, আমাৰ নগাঁৱতো কৰিছে। চিপ লেভেল ৰিপেয়াৰ মানে কি হয়, আমাৰ লেপটপৰ বা কম্পিউটাৰ বা মোবাইলৰে যিকোনো এটা ইলেক্ট্ৰনিক বস্তু চাৰ্কিটখনৰ ওপৰত সৰু সৰু SMD কম্পনেণ্টবিলাক যদি আমি ঠিক কৰি লেপটপটো বা ডিভাইচটো ঠিক কৰোঁ তে সেই বস্তুটোক আমি কি বুলি ক'ম, চিপ লেভেল ৰিপেয়াৰিং বুলি ক'ব পাৰোঁ। তে মানে এখন ধৰি লওক এটা মই যিটো লেপটপ আপোনাৰ সন্মুখত আছে, এই লেপটপটোৰ ভিতৰত কি হৈছে, এখন মাৰ্ডাৰ বৰ্ড থাকে, মেইন বৰ্ড, য'ত কি হয় আদাৰ্ছ কম্পনেণ্ট সকলো ধৰণৰ মানে লেপটপৰ কম্পনেণ্ট ধৰি লওক প্ৰচেছৰ, ৰেম, SSD, NVMe, ৱাইফাই কাৰ্ড, তাৰপিছত ব্লুটুথ কাৰ্ড, এই সকলোবিলাক কি হৈছে সেই মাৰ্ডাৰ বৰ্ডখনত ইণ্টিগ্ৰেট হৈ থাকে, লাগি থাকে কম্পনেণ্টবিলাক। এই কম্পনেণ্টবিলাকত কেতিয়াবা ইছ্যুজ আহি যায়, যিবিলাক ইছ্যুজ কাৰণে লেপটপটো আনফাংচনিং হৈ পৰে, বা সৰু সৰু কম্পনেণ্ট থাকে, ডায়ড থাকে, কেপাচিটৰ আছে, ৰেজিষ্টেঞ্চ আছে, ICs আছে। তে এনেকুৱাবিলাক যদি যিবিলাক মানে কম্পনেণ্ট ধৰি লওক জ্বলি গৈছে, বাৰ্ণিং হৈ গৈছে বা ডেমেজ হৈ গৈছে, এই কম্পনেণ্টবিলাক আমি যদি মাইক্ৰস্কোপিক লেভেলত গৈ পেলাই কম্পনেণ্টটো ৰিপ্লেচ কৰোঁ তেতিয়াহ'লে এইটোক চিপ লেভেল ৰিপেয়াৰিং বুলি কোৱা হয়। আৰু আমি এঞ্জেল কম্পিউটাৰে নগাঁৱত প্ৰথম লেপটপৰ ক্ষেত্ৰত চিপ লেভেল লৈ আহিছে আৰু এতিয়াও চলি আছে। এতিয়া মই এটা আপোনালোকক কথা জনাই থওঁ, যদি আপোনালোকৰ কিবা ইলেক্ট্ৰনিক ডিভাইচ ধৰি লওক লেপটপটোৱে যদি ডেড হৈ গ'ল, যদি কোনোবা শ্বপত যদি আপুনি দেখাওঁতে যদি কৈছে যে এইটো মাৰ্ডাৰবৰ্ড বাৰ্ণ হৈ গ'ল বা মাৰ্ডাৰবৰ্ড জ্বলি গ'ল বা মাৰ্ডাৰবৰ্ড বেয়া হৈ গ'ল, এইটো ৰিপেয়াৰ নহ'ব, তেতিয়াহ'লে কোনো ভয় খোৱাৰ কোনো চিন্তাৰ প্ৰয়োজনেই নাই, কাৰণ এঞ্জেল কম্পিউটাৰ ইয়াৰ চিপ লেভেল মাইক্ৰস্কোপিক লেভেলত আমি লেপটপ ঠিক কৰোঁ। তে লেপটপ আপোনাৰ জীৱিত কৰি দিয়া আমাৰ দায়িত্ব। এঞ্জেল কম্পিউটাৰে লেপটপ মানে মৃত লেপটপ মানে ডেড লেপটপ এটাক জীৱন দিয়াটোৱে আমাৰ মূল উদ্দেশ্য। আজিলৈকে আমি হাজাৰ হাজাৰ লেপটপ নগাঁও ডিষ্ট্ৰিক্ট বুলিয়ে নহয়, বিভিন্ন ডিষ্ট্ৰিক্টৰ পৰা, আৰু আমি অনলাইনো কিছুমান কাম ৰিচিভ কৰোঁ, অনলাইন কামো চলি থাকে, বিভিন্ন দূৰ দূৰণিৰ পৰা আমাৰ তালৈ লেপটপ কুৰিয়াৰ যোগে আহে, আৰু সেই মাৰ্ডাৰবৰ্ডবিলাকক মানে ডেড লেপটপবিলাকক মাৰ্ডাৰবৰ্ডবিলাক আকৌ আমি জীৱিত কৰি পেলাই আমি আকৌ কি কৰোঁ, কুৰিয়াৰ যোগে পঠাই দিওঁ, আৰু নগাঁৱতো যথেষ্ট লেপটপ আমি ঠিক কৰিছোঁ। নেক্সট প্ৰশ্নটো আছিলে অৰিজিনেল পাৰ্ট আৰু কম্পেটেবল পাৰ্টৰ মাজত পাৰ্থক্যটো কি? ঠিকেই কৈছে। এতিয়া লেপটপ শ্বপত বা কম্পিউটাৰ শ্বপত যদি আপুনি কিবা এটা কম্পিউটাৰ লৈ যায়, তেতিয়াহ'লে যদি কম্পিউটাৰৰ পাৰ্টটো শ্বপখনে ৰিপ্লেচমেণ্ট কৰিব বিচাৰে তেতিয়াহ'লে দুটা পাৰ্ট আহে, এটা পাৰ্ট হৈ গ'ল জেনুইন পাৰ্ট আৰু এটা হ'ল কম্পেটেবল পাৰ্ট। দুইটা পাৰ্টৰ মাজত ডিফাৰেঞ্চটো হ'ল অৰিজিনেল যিটো পাৰ্টছ বুলি কৈছোঁ, এই অৰিজিনেল পাৰ্টছটো কি হৈছে, মেনুফেকচাৰাৰ যিটো কোম্পেনী থাকে, লেপটপ বনোৱা কোম্পানী থাকে, সেই কোম্পানীটোৱে অৰিজিনেলি কোম্পেনীয়ে মেনুফেকচাৰিং কৰে।
আৰু এটা হৈ গ'ল থাৰ্ড পাৰ্টি কোৱালিটি, মানে থাৰ্ড পাৰ্টি কোম্পানীয়ে বনায়, সেইটোক আমি কমপ্লিটেবল পাৰ্ট বুলি কওঁ। সেই পাৰ্টটোত কিছুমান ব্ৰেণ্ড থাকে। ধৰি লওক ছাপ'জ আমি লেপটপৰ বেটেৰীটোৰ ক্ষেত্ৰতে যদি কওঁ বা কীবৰ্ডৰ ক্ষেত্ৰতে কওঁ, লেপকেয়াৰ নাম শুনিছে? লেপকেয়াৰ এটা থাৰ্ড পাৰ্টি কোম্পানী, সিহঁতি কিছুমান লেপটপৰ কাৰণে পাৰ্টছ বনায়। টেকি বুলি এটা কোম্পানী আছে, আপোনালোকে নাম শুনিব। সেইটোৱেও কি কৰে, আপোনাৰ লেপটপৰ কীবৰ্ড বা লেপটপৰ বেটেৰীসমূহ বনায়। এতিয়া কোম্পানী ৱাইজ, মানে এতিয়া যদি আমি চাওঁ লেপকেয়াৰ, টেকি এনেকুৱা ধৰণৰ কোম্পানীবিলাক আমি কনচিডাৰ কৰিব পাৰোঁ। কিন্তু বাকী কিছুমান আদাৰ্ছ কোম্পানী আছে, বহুত চাইনিজ কোম্পানী আছে, এইবিলাকৰ নামেই মানে মনত নাথাকে। তেনেকুৱা কোম্পানীবিলাক লগালে আপোনাৰ লেপটপটো আৰু সমস্যা বৃদ্ধি হোৱাও চান্স থাকে। এতিয়া ধৰি লওক ছাপ'জ কিবা আনন'ন কোম্পানী এটা লেপটপৰ বেটেৰী আপুনি লেপটপত যদি সোমোৱাই দিয়ে, তেতিয়াহ'লে এই তেনেকুৱা ধৰণৰ প্ৰটেকশ্যনটো নাথাকে। বেটেৰীত এটা প্ৰটেকশ্যন থাকে, থাৰ্মেল প্ৰটেকশ্যন থাকে, হিট প্ৰটেকশ্যন থাকে। এই এনেকুৱা প্ৰটেকশ্যনবিলাক কমকৈ ইউজ কৰে। আৰু তেনেকুৱা কম প্ৰটেকশ্যনৰ যদি আপুনি বস্তু এটা, বেটেৰী এটা যদি লেপটপত ভৰাই দিয়ে, তেতিয়াহ'লে কেতিয়াবা বাৰ্ণিং ইছ্যুজ আহিব পাৰে। আৰু তেতিয়া এক্সিডেণ্ট, যদি তেনেকুৱা বাৰ্ণিং এক্সিডেণ্ট হয়, তেতিয়াহ'লে ঘৰত থকা সৰু সৰু ল'ৰা ছোৱালী ক্ষতি হোৱা বেছি চান্স থাকে। মই কওঁ যে আপুনি হয়তো অৰিজিনেলত পাৰ্টছ মেনুফেকচাৰিং যিটো পাৰ্টছ আছে, সেই তাত যাব লাগে। আদাৰৱাইজ কি হয়, দুটামান ব্ৰেণ্ড আছে, ধৰি লওক লেপকেয়াৰ, টেকি, এনেকুৱা ধৰণৰ কোম্পানী আপুনি থাৰ্ড পাৰ্টি প্ৰডাক্ট, আপুনি এইবিলাক চাৰ্টিফাইড প্ৰডাক্ট, এইবিলাক প্ৰডাক্ট আপুনি ইউজ কৰিব পাৰে। নেক্সট কুৱেশ্যনটো আছিলে, লেপটপ কিমান দিনৰ মূৰে মূৰে ছাৰ্ভিচ কৰা উচিত? এই কথাটো বহুত মানুহে নাজানে যে লেপটপ এটা কিনাৰ পিছত যেনেকৈ গাড়ী আমি ছাৰ্ভিচ কৰোঁ, তেনেকৈ লেপটপবিলাক বা কম্পিউটাৰবিলাকো ছাৰ্ভিচ কৰাৰ বহুত প্ৰয়োজনীয়তা আছে। এতিয়া গাড়ীৰ ক্ষেত্ৰত আপুনি গম পায় 5-6 মাহৰ পিছত আপোনালোকে ছাৰ্ভিচ কৰে বা এবছৰৰ পিছত হ'লেও ছাৰ্ভিচ কৰে। লেপটপৰ ক্ষেত্ৰতো বা কম্পিউটাৰৰ ক্ষেত্ৰতো ইয়াৰ প্ৰয়োজনীয়তা যথেষ্ট আছে। যদি নৰ্মেল ইউজাৰ হয়, আপুনি ধৰি লওক ষ্টুডেণ্ট বা আপুনি ধৰি লওক অফিচৰ কাম কৰে লেপটপত, তেনে ক্ষেত্ৰত কি হ'ব, আপোনাৰ লেপটপটো বছৰত হ'লেও এবাৰ আপুনি ছাৰ্ভিচ কৰাটো বিৰাট প্ৰয়োজনীয়তা আছে। নহ'বা কি হ'ব, আপোনাৰ হিটিং ইছ্যুবিলাক আহি যাব। আৰু হিটিং ইছ্যু যদি লেপটপত আহি যায়, তেতিয়াহ'লে কম্পনেণ্ট বাৰ্ণিং আৰু কম্পনেণ্ট ডেমেজ হোৱাৰ চান্স বা প্ৰবেবিলিটি বহুত বেছি। আৰু যদি আপুনি হেভি ইউজাৰ হয় বা এডভান্স ইউজাৰ বা গেমিং ইউজাৰ, বা ভিডিঅ' এডিটিং কৰে, বা ধৰি লওক ছাপ'জ কিছুমান মানুহ ইউটিউবাৰ, তাত ভিডিঅ' এডিটিং কৰে বা কিবা এনেকুৱা মাল্টিটাস্কিং বা মাল্টিমিডিয়া কাম কৰে, তেতিয়াহ'লে আপোনাৰ লেপটপটো মিনিমাম 5-6 মাহৰ ভিতৰত আপুনি ছাৰ্ভিচ কৰাটো বিৰাট প্ৰয়োজনীয়তা আছে। তাত কি হয়, আপোনাৰ থাৰ্মেল পেষ্ট থাকে কম্পিউটাৰৰ ভিতৰত বা লেপটপটোৰ ভিতৰত, CPU এটা থাকে। সেই CPUটো হিটছিঙৰ লগত এটেচ হৈ থাকে। হিটছিং আৰু প্ৰচেছৰৰ মাজত এটা কম্পাউণ্ড ইউজ কৰে, সেইটোক হয় থাৰ্মেল কম্পাউণ্ড। সেই থাৰ্মেল কম্পাউণ্ডটো শুকাই যায়, আৰু যেতিয়া থাৰ্মেল কম্পাউণ্ডটো শুকাই যায়, তেতিয়াহ'লে লেপটপটো কুলিং হোৱা ছিষ্টেম যিটো আছে, এইটো খুব কমি যায়। সেইটোক আমি ঠিক কৰিবলৈ হ'লে 5-6 মাহত যদি ছাৰ্ভিচ কৰি তাৰ থাৰ্মেল পেষ্টটো যদি আকৌ ৰিপেষ্ট কৰি দিওঁ, তেতিয়াহ'লে লেপটপটো খুব ফাষ্ট চলিব। আৰু দ্বিতীয়তে কি হ'ব, আমাৰ লেপটপৰ আয়ুসটো বাঢ়ি যাব। তাৰ পিছৰ প্ৰশ্নটো আছিলে, লেপটপ ৰিপেয়াৰ নে নতুন লেপটপ কেতিয়া কিনা ভাল হয়? এইটো আপুনি সুধিব বিচাৰিছে যে লেপটপ এটা আপুনি ৰিপেয়াৰ নে নতুন কিনা ভাল হ'ব। এতিয়া ঘটনা হ'ল, আপোনাৰ লেপটপটো যদি বেছি পুৰণি, যথেষ্ট পুৰণি, তেতিয়াহ'লে আপুনি নতুনলৈ যোৱাটো বেছি ভাল। আৰু যদি আপোনাৰ লেপটপ ডেমেজ হৈছে, তেতিয়া আপুনি কোনটো ৰিপেয়াৰ কৰিব নে নতুন কিনিব, তাক যদি মই তুলনা কৰিব বিচাৰোঁ, তেতিয়াহ'লে আপুনি লেপটপটো ৰিপেয়াৰিং কষ্টটো কিমান আহে, ৰিপেয়াৰিং এষ্টিমেটটো প্ৰথমে জানিব লাগে। যদি ৰিপেয়াৰিং এষ্টিমেট যথেষ্ট বাঢ়ি গৈছে, তেতিয়াহ'লে আপুনি নতুনলৈ যোৱাটো ভাল কথা। আৰু যদি ৰিপেয়াৰিং খুব কম খৰচত হোৱা চান্স প্ৰবেবিলিটি আছে, তেতিয়াহ'লে আপুনি পুৰণা লেপটপটোকে ৰিপেয়াৰিং কৰাটো বেছি সহজ হ'ব। আৰু এটা প্ৰশ্ন আছিলে, কাষ্টমাৰে লেপটপৰ যত্ন কেনেকৈ ল'ব পাৰে? ঠিকেই কৈছে। এতিয়া এজন ইউজাৰে
লেপটপটোৰ ওপৰত কেনেধৰণৰ যতন ল'ব। এতিয়া যতন লওঁতে বহুত ধৰণৰ কথা আহি পৰে, কেইবাটাও পইণ্ট আহিব। এতিয়া প্ৰথম পইণ্টটো হৈ গ'ল লেপটপ সদায় আপগ্ৰেড কৰি ৰাখিব লাগে। আমাৰ বহুত ইউজাৰে কি কৰে, লেপটপ শ্ল' হয় বুলি কি কৰে, লেপটপৰ আপগ্ৰেডটো বন্ধ কৰি ৰাখে। এইটো খুব ভুল ধাৰণা। লেপটপৰ আপগ্ৰেডটো সদায় ৰেগুলাৰলি কৰি থাকিব লাগে। যদি লেপটপটো কিবা ধৰণৰ সমস্যা আহে তেতিয়াহ'লে কি হ'ব, এই আপগ্ৰেড যিবিলাক পেডছ আহি থাকে সেই পেডছবিলাকে কি কৰে, আপোনাৰ লেপটপৰ সমস্যাসমূহ অট'মেটিকেলি সমাধা কৰি থাকিব। দ্বিতীয়তে হৈ গ'ল আপোনাৰ এণ্টিভাইৰাছ। লেপটপত সদায় এণ্টিভাইৰাছ ব্যৱহাৰ কৰিব লাগে। এণ্টিভাইৰাছ ব্যৱহাৰ নকৰিলে প্ৰথম প্ৰব্লেমটো আহিব, আপোনাৰ লেপটপটো শ্ল' হ'ব। শ্ল' হ'ব কিয় হ'ব, আপোনাৰ ভাইৰাছ সোমাই যোৱাৰ লগে লগে মেলৱেৰ কিছুমান আহি যাব। সেই মেলৱেৰছবিলাকে কি কৰিব, আপোনাৰ যিটো লেপটপ আছে লেপটপটো শ্ল' ডাউন কৰি দিব। দ্বিতীয় কথাতে হৈ গ'ল এণ্টিভাইৰাছ নাথাকিলে কি হ'ব, আপোনাৰ চাইবাৰ এটেক হোৱা বহুত প্ৰবেবিলিটি বাঢ়ি যাব। আজিকালি মানুহে নেট বেংকিং কৰে বা নিজৰ ছ'চিয়েল মিডিয়া একাউণ্টছবিলাক চলাই থাকে। তে এই ছ'চিয়েল মিডিয়া একাউণ্টছ বা নেট বেংকিং বা এনেকুৱা যদি ফাইনেন্সিয়েল কিবা ছফ্টৱেৰ যদি চলাই থাকে লেপটপত, তেতিয়াহ'লে আপোনাৰ এণ্টিভাইৰাছটো বিৰাট প্ৰয়োজন। যদি লেপটপ নলগায় তেতিয়াহ'লে চাইবাৰ এটেক হোৱা চান্স বেছি আছে। আৰু এতিয়া সময়ত চাইবাৰ এটেক যথেষ্ট বাঢ়ি গৈছে। যিবিলাক লেপটপত আপোনাৰ এণ্টিভাইৰাছৰ নাই, সেইবিলাক লেপটপত চাইবাৰ এটেক বেছি হৈ আছে। আৰু আমি চাইবাৰ এটেকৰ ওপৰতো বহুতখিনি আমি চৰ্চা কৰি থাকোঁ, কাম কৰি থাকোঁ, মানুহক যথেষ্ট হেল্প কৰোঁ। আৰু তেনেকুৱা কেছবিলাক যেতিয়া আমাৰ ওচৰত আহে, আমি মেক্সিমাম কেছত কি হয়, ছিকিউৰিটি নাথাকে, লেপটপত ছিকিউৰিটি নাথাকে। লেপটপত ছিকিউৰিটি এণ্টিভাইৰাছ থকাটো বহুত প্ৰয়োজনীয়তা। আৰু এটা কেয়াৰ কি ল'ব, লিকুইড ডেমেজ। মানুহৰ মেক্সিমাম লেপটপ, এতিয়া বাৰিষা ছিজন নহয়, এই ছিজনটোত আমাৰ হাতত কি হয়, লিকুইড ডেমেজ প্ৰব্লেম যথেষ্ট বেছি আহে। বৰষুণৰ পৰা বচাই ৰাখিব লাগে লেপটপ। আৰু কেতিয়াবা চাহ খাওঁতে চাহৰ কাপটো বাগৰি পেলাই লেপটপ ডেমেজ হোৱা চান্স থাকে। আৰু লেপটপটোতো চলি থাকে, লেপটপৰ ভিতৰত আপোনাৰ কি হৈছে, ইণ্টাৰনেল বেটেৰী আছে, আৰু বেটেৰীবিলাকত হাই এম্পিয়াৰ কাৰেণ্ট থাকে। যেতিয়া ৱাটাৰ এটা সোমাই যায়, লিকুইড সোমাই যায় লেপটপটোৰ ভিতৰত, তেতিয়াহ'লে শ্বৰ্ট চাৰ্কিট হৈ বহুত ধৰণৰ ডেমেজ হয়, জ্বলে, মেক্সিমাম জ্বলি যায়। এনেকুৱা কেছ বেছি হয়। আৰু এইবিলাকত আপুনি চিন্তা কৰিব নালাগে, এঞ্জেল কম্পিউটাৰ এইবিলাক চব ৰিপেয়াৰ কৰি থাকে। আমি বহুত হাজাৰ লেপটপ এনেকুৱা লিকুইড ডেমেজৰো আমি ঠিক কৰিছোঁ। ডেইলি 2টাৰ পৰা 3টা লেপটপ লিকুইড ডেমেজ আমাৰ তাত এই ছিজনত আহেই। আৰু আমি ছাকচেছফুলি 100% আমি ছাকচেছ ৰেট আছে, আৰু কাম কৰি আছোঁ। যথেষ্ট কাষ্টমাৰক আমি ছেটিছফেকশ্যন দি আছোঁ এই লেপটপৰ ৰিপেয়াৰিঙৰ ক্ষেত্ৰত। আৰু এটা এৱাৰনেছ কি ল'ব লাগে লেপটপৰ ক্ষেত্ৰত, কি হয়, বহুত ষ্টুডেণ্ট বা মানুহে কি কৰে, বহুত টাইমৰ কাৰণে লেপটপ চলাই কাম কৰে। তেনেকুৱা ক্ষেত্ৰত কি হয়, ছাৰ্ফেচ প্লেইন ছাৰ্ফেচত কি হয়, লেপটপ থৈ লয়। কাপোৰৰ ওপৰত, চব কাপোৰ চাপোৰৰ ওপৰত লেপটপ থৈ কাম কৰিব নালাগে। তেতিয়া কি হ'ব, তাত যিটো এয়াৰ ফ্ল' আছে, এয়াৰ ফ্ল'টো বন্ধ হৈ যায়। এয়াৰ ফ্ল'টো বন্ধ হোৱাৰ কাৰণেও কি হয়, লেপটপ অভাৰ হিটিং ইছ্যু আহি পেলাই লেপটপ চাৰ্কিট ডেমেজ হোৱা বহুত চান্স থাকে। আৰু এটা এৱাৰনেছ এনেকুৱা ল'ব লাগে যে লেপটপত যিবিলাক আমি চাৰ্জাৰ ইউজ কৰোঁ, সেই চাৰ্জাৰবিলাক অৰিজিনেল চাৰ্জাৰ হ'ব লাগে। অৰিজিনেল চাৰ্জাৰত বহুত ধৰণৰ প্ৰটেকশ্যন ফেচিলিটিছ থাকে। কিন্তু আমি যিবিলাক ডুপ্লিকেট চাৰ্জাৰ থাকে, বজাৰত পোৱা যায় খুব কম দামত, এটা লেপটপৰ অৰিজিনেল চাৰ্জাৰৰ দাম যিটো হয়, তাৰ আপুনি 4 গুণ কমাই আপুনি এটা চাৰ্জাৰ পাই যাব। সেই তেনেধৰণৰ লেপটপ চাৰ্জাৰ যদি আপুনি লেপটপত ব্যৱহাৰ কৰা হয়, তেতিয়াহ'লে লেপটপৰ ক্ষতি হোৱা চান্সটো যথেষ্ট বেছি থাকে। কিছুমান মানুহৰ ধৰি লওক লিকুইড ডেমেজ নহয়, তেতিয়াও লেপটপ চাৰ্কিট বাৰ্ণিং ডেমেজ বা দেখা পোৱা যায়। তেতিয়া আমি চাওঁ যে কিহৰ কাৰণে হৈছে। তেতিয়া ফল্ট ডিটেকশ্যন যদি আমি চাওঁ ৰিভাৰ্ছ ইঞ্জিনিয়াৰিং কৰি পেলাই, তেতিয়াহ'লে আমি মেক্সিমাম ফল্ট চাৰ্জাৰৰ ক্ষেত্ৰতে পোৱা যাওঁ, ডুপ্লিকেট চাৰ্জাৰ ইউজ কৰে। তাৰপিছত আৰু লেপটপ অভাৰ হিটিং, যদি লেপটপৰ পৰা আৰু এটা এৱাৰনেছ হৈ গ'ল কি, লেপটপৰ পৰা যদি অভাৰ হিটিং ইছ্যু আহি আছে, যদি লেপটপটো বহুত গৰম হৈছে, লেপটপটো এনেকৈ চুই চালে, এনেকৈ আপুনি বডিত টাচ কৰিলে গম পাব যে লেপটপটো যথেষ্ট হিট হৈছে। তেনে ক্ষেত্ৰত কি হয়, আপুনি প্ৰফেশ্যনেল ইঞ্জিনিয়াৰ বা প্ৰফেশ্যনেল লেপটপ কাম কৰা মানুহ এজনৰ সতেৰে আপুনি লেপটপ ক্লিনিং আৰু থাৰ্মেল পেষ্টিং কৰি দিব লাগে। তেতিয়া লেপটপটো
লাইফ লংটো বাঢ়ি যাব আৰু ভাল পাৰফৰ্মেঞ্চো কাম কৰিব। আৰু এটা দিশ হৈ গ'ল যে বেকআপ লৈ থাকিব লাগে। লেপটপত আমি যিমানবিলাক ডাটা ছফ্টৱেৰত আমি ইউজ কৰোঁ বা ডাটা থাকে লেপটপত, সেই ডাটাবিলাক কি কৰিব লাগে, বেকআপ লৈ থাকিব লাগে। এইকেইটা হ'ল লেপটপৰ ছেফটি মানি চলে, তেতিয়াহ'লে আপোনাৰ লেপটপটো দীৰ্ঘদিন চলিব আৰু সুকলমে চলিব। শেষৰ প্ৰশ্নটো আহিলে এঞ্জেল কম্পিউটাৰৰ বিশেষত্ব কি, তাৰ বিষয়ে আমাক অলপ জনাব লাগে। এঞ্জেল কম্পিউটাৰৰ বিশেষত্ব যদি মই ক'ব বিচাৰোঁ, আমি কি কৰোঁ, প্ৰডাক্ট চেলো কৰোঁ আৰু ছাৰ্ভিচো দিওঁ। লেপটপ চেলছো হয়, ছাৰ্ভিচো হয়, কম্পিউটাৰ চেলছো হয়, ছাৰ্ভিচো হয়, PC বিল্ড হয়, CCTV ওপৰত কাম কৰোঁ, CCTV ইনষ্টলেশ্যন, CCTV টাৰ্বো শ্বুটিং, নেটৱৰ্কিং ইনষ্টলেশ্যনছ, এনেধৰণৰ আমি কাম কৰি যাওঁ। আমি ইয়াত কি কৰোঁ, মানুহক কোৱালিটি পাৰ্টছ প্ৰভাইড কৰোঁ আৰু কোৱালিটি ছাৰ্ভিচ মানে আমি কাষ্টমাৰক দিবৰ কাৰণে আমি যথেষ্ট ট্ৰাই কৰোঁ। আৰু কাষ্টমাৰৰ যেতিয়া এটা লেপটপ বা কিবা এটা ডিভাইচ যেতিয়া এঞ্জেল কম্পিউটাৰ ছাৰ্ভিচৰ ক্ষেত্ৰত আহে, তেতিয়াহ'লে আমি গোটেই লেপটপটো আমি ডায়েগনচিছ যিটো ৰিপৰ্ট, মানে বেলেগ দোকানৰ ক্ষেত্ৰতে যদি আমি কওঁ, কোনো দোকানে তেনেকৈ ডায়েগনচিছ ৰিপৰ্ট নিদিয়ে। আমি এঞ্জেল কম্পিউটাৰ কি কওঁ, লেপটপ বা কম্পিউটাৰটো ৰিপেয়াৰ কৰাৰ আগত আমি এটা ডায়েগনচিছ ৰিপৰ্ট দিওঁ। আমাৰ এটা ছফ্টৱেৰ আছে, AI বেছ ছফ্টৱেৰ। এই ছফ্টৱেৰটোৰ সহায়ত আমি কি কৰোঁ, এটা ধুনীয়া আমি যিখিনি কাম কৰিছিলোঁ বা ডায়েগনচিছ কৰিলোঁ, তাৰ ওপৰত ভিত্তি কৰি এটা ৰিপৰ্ট জেনেৰেট কৰোঁ। সেই ৰিপৰ্টটো আমি কাষ্টমাৰক জনাওঁ, কাষ্টমাৰে তাৰ লগত এষ্টিমেট থাকে। যেতিয়া কাষ্টমাৰে এপ্ৰুভেল দিয়ে, তেতিয়াহে আমি কি কৰোঁ, ৰিপেয়াৰ কৰোঁ আৰু কোৱালিটি কম্পনেণ্ট ইউজ কৰোঁ। যদি লেপটপৰ মাডাৰবৰ্ডত কিবা ইছ্যুজ আহি গ'ল, যিবিলাক কম্পনেণ্ট আমি ৰিপ্লেচমেণ্ট কৰোঁ, সেই কম্পনেণ্টবিলাক কোৱালিটি মানে আমি জেনুইন প্ৰডাক্ট আমি ব্যৱহাৰ কৰোঁ। আৰু কি কৰোঁ, ট্ৰান্সপাৰেণ্টলি কাম কৰোঁ। আমি যেতিয়া লেপটপ এটা ইছ্যু আহে, তেতিয়া কি কৰোঁ, আমি অপেনলি আমি কাষ্টমাৰৰ সন্মুখত ট্ৰান্সপাৰেণ্টলি ছাৰ্ভিচটো দিওঁ আৰু কাষ্টমাৰে আমি কি কাম কৰিছোঁ তাক ট্ৰান্সপাৰেণ্টলি দেখা পাই থাকে। আৰু একেবাৰে শেষত কাষ্টমাৰ ছেটিছফেকশ্যনটোৰ ওপৰত আমি বেছি গুৰুত্ব দি কাম কৰোঁ। শেষত দৰ্শকসকলৰ বাবে আপোনাৰ কি বাৰ্তা থাকিব? আপুনি প্ৰশ্নটো সুধিছে যে দৰ্শকসকলৰ বাবে মানে একেবাৰে শেষত কি বাৰ্তা দিব মই বিচাৰিছোঁ। কম্পিউটাৰ লেপটপৰ ক্ষেত্ৰতে মই কৈছোঁ, বাৰ্তা এটা দিব বিচাৰিছোঁ যে প্ৰথম কথা হ'ল, আপোনাৰ লেপটপটো আপুনি চলি আছে, মেইনটেনেঞ্চটো খুব বিৰাট দৰকাৰী। মেইনটেনেঞ্চটো ভালকৈ যদি আপুনি কৰে, তেতিয়াহ'লে আপোনাৰ লেপটপৰ বা কম্পিউটাৰটো আপোনাৰ যথেষ্ট আয়ুস বৃদ্ধি হ'ব। সেইটোৰ ওপৰত মই কৈছোঁ। আৰু যদি কেতিয়াবা আপোনাৰ লেপটপ বা কম্পিউটাৰটো প্ৰব্লেম হয়, প্ৰফেশ্যনেল ছাৰ্ভিচ চেণ্টাৰ বা প্ৰফেশ্যনেল ছাৰ্ভিচ ইঞ্জিনিয়াৰৰ সৈতেহে কাম কৰাব লাগে। যদি আপুনি প্ৰফেশ্যনেল ছাৰ্ভিচ ইঞ্জিনিয়াৰৰ সৈতে কাম নকৰে, তেতিয়া আপোনাৰ লেপটপটো আপোনাৰ প্ৰব্লেম বৃদ্ধি হোৱাৰহে চান্স থাকে। মই দেখিছোঁ আমাৰ ওচৰে পাঁজৰে বা মোৰ তালৈ যিমানবিলাক কাম আহে, কিছুমান নন প্ৰফেশ্যনেল ইঞ্জিনিয়াৰে যেতিয়া লেপটপটো খোলে বা তাত যেতিয়া ডায়েগনচিছ কৰি যেতিয়া কাম কৰা আৰম্ভ কৰি দিয়ে, তেখেতসকলৰ কি হয়, কিছুমান প্ৰফেশ্যনেল আইডিয়া নথকাৰ কাৰণে কি হৈছে, লেপটপটো চাৰ্কিটত বহুত আদাৰ কিছুমান ফল্ট ক্ৰিয়েট কৰি দিয়ে। মানে যিটো ফল্ট আছিলে তাতকৈ আৰু দুগুণ ফল্ট ক্ৰিয়েট কৰি দিয়ে। তেনেকুৱা হ'ব নালাগে। যাতে কোৱালিফাইড ইঞ্জিনিয়াৰ তেনেকুৱা মানুহৰ হাতে আপোনাৰ মেচিন ঠিক কৰাব লাগে। এতিয়া মই আপোনাক ধৰি লওক, এই তেনেকুৱা আমি বৰ্ড এইবিলাক ঠিক কৰি ৰাখিছোঁ। এতিয়া এখন বৰ্ড বেলেগৰ কাষ্টমাৰক আমি এইবিলাক কুৰিয়াৰ যোগে পঠাই দিওঁ। এই ধৰি লওক এইখন বৰ্ড, আপোনালোকে দেখে এইখন অ'কে বৰ্ড, মই এতিয়া অ'কে কৰি চিল মাৰি দিছোঁ, এতিয়া বৰ্ড অ'কে আছে। এই বৰ্ডখনত ধৰি লওক যদি নন প্ৰফেশ্যনেল মানুহে কাম কৰে, ধৰি লওক ছাপ'জ প্ৰব্লেমটো ইয়াত আছিলে, আৰু কিছুমান ধৰি লওক চল্ডাৰিং বা SMD হিট দি পেলাই কি হয়, বেলেগ এটা পৰ্চনত ধৰি লওক ছাপ'জ কি কৰে, প্ৰব্লেমটো ক্ৰিয়েট কৰি দিয়ে।
তেনেকুৱা হ'ব নালাগে। সেইকাৰণে কি হয়, প্ৰফেশ্যনেল মানুহৰ হাতেৰে এনেকুৱা ধৰি লওক বৰ্ডবিলাক ঠিক কৰাব লাগে। ধৰি লওক এইখন এখন বৰ্ড আৰু এইখন এখন বৰ্ড মই বেলেগৰ এইটো এটা ডেল কোম্পানী বৰ্ড দেখা পাইছে চাগে, ডেল কোম্পানী। এই বৰ্ডখন খুব বেছি বেয়া হয়, এই মাদাৰবৰ্ডখন। এই মাদাৰবৰ্ডখনৰ কিছুমান মেনুফেকচাৰিং কিছুমান ফল্টৰ কাৰণেও হ'ব পাৰে। এটা পৰ্চনতে এটা জেগাতে মেক্সিমাম ফল্ট আহে, আৰু সেই মেক্সিমাম য'ত আহে আমি সেইটোকে ঠিক কৰি দিওঁ, ঠিক হৈ যায়। খুব বেছি 20-30 টকা আমি কম্পনেণ্ট লগাওঁ, 20-30 টকা, বহুত নহয়, 20-30 টকা কম্পনেণ্ট লগাই পেলাই এই বৰ্ডখন ৰেডি হৈ যায়। কিন্তু নন প্ৰফেশ্যনেল যদি মানুহে যদি কাম কৰে, তেতিয়াহ'লে সেই বস্তু যদি ভালকৈ যদি ডায়েগনচিছ কৰিব নোৱাৰে, তেতিয়া কি হয়, বেলেগ মানে পৰ্চনত বা বেলেগ ছেকশ্যনত কাম কৰি দিয়ে। তেতিয়া কি হয়, এনেকুৱা বৰ্ডবিলাক নোহোৱা চান্সো আহি যায়। আৰু তেতিয়াহ'লে কি হ'ব, আপোনাৰ লেপটপটো নষ্ট হৈ যাব, লেপটপটো নহ'ব বুলি কৈ দিব, তেনেকুৱা হৈ যায়। বা মাদাৰবৰ্ডখন চেঞ্জ কৰিব লগা হ'ব বুলি ক'ব পাৰে। তেতিয়াহ'লে এই মাদাৰবৰ্ডখনৰ দাম আহিব। মাদাৰবৰ্ডখনৰ দাম ধৰি লওক ছাপ'জ 10,000 to 11,000 মান আহি যায়। তেতিয়াহ'লে আপুনি তেতিয়া ঠিক নকৰিব ন, ইমান টকাত ময়োতো কম ন কৰিব নালাগে বুলি। তেনেকুৱা হ'ব নালাগে। প্ৰফেশ্যনেল মানুহৰ হাতত দেখাব লাগে, আৰু প্ৰফেশ্যনেল মানুহে খুব কম খৰচত এইটো আপোনাক ঠিক কৰি দিব। তেনেকুৱা হ'ব লাগে। এইকেইটাই মই আপোনাক একেবাৰে সদৌ শেষত ক'লোঁ। আৰু এটা কথা মই মাজতে কৈছোঁ যে এণ্টিভাইৰাছটো খুব আপগ্ৰেড কৰি ৰাখিব লাগে। এণ্টিভাইৰাছটো লেপটপত থাকিব লাগে, নহ'বা আজিকালি বহুত মানুহৰ চাইবাৰ ছিকিউৰিটিৰ ইছ্যুৰ কাৰণে কি হয়, বহুত হেকাৰে আপোনাৰ লগত ডাটা হেক কৰে বা আপোনাক বিপদত পেলায়। ফাইনেন্সিয়েল আপোনাৰ লষ্ট হোৱা চান্স থাকে। তেনেকুৱা নহ'বৰ কাৰণে আপুনি লেপটপত মিনিমাম এটা এণ্টিভাইৰাছ, অতি কমেও হ'লেও, একে কম দামৰ হ'লেও এটা এণ্টিভাইৰাছ ৰেডি কৰি ৰাখিব লাগে। এই চাইবাৰ ফ্ৰডৰ পৰা আপুনি বাচি থাকিব। ঠিক আছে, নমস্কাৰ।